Hey guys, welcome back to my channel All Rounder Assam. বহুত দিন আমি মানে ব্লগ ভিডিঅ' বনাইছিলোঁ, বহুতে কৈ আছিল যে ব্লগ ভিডিঅ' বনাব লাগে। আজি ভাবিলোঁ কি এটা ব্লগ বনাব দিয়ে তাক যে বিল্লেশ্বৰ মন্দিৰ আমাৰ কি আমাৰ বিল্লেশ্বৰ মন্দিৰত দুৰ্গা পূজাৰ কেনেকুৱা প্ৰস্তুতি হৈছে, দুৰ্গা পূজা কি কি কাম কৰি আছে বলক একবাৰ চাই আহোঁ। ইয়াৰ ওপৰতে ভাবিছোঁ কি ভিডিঅ'টো বনাং আমি। আমাৰ লগত দীপ আছে, দীপক দেখি আছোঁ, আছে দীপ আছে, দীপক একবাৰ দেখি আছোঁ। দীপ আছে, দীপ কিবা এটা কৈ দিয়া। আজি দুৰ্গা পূজাৰ ভিডিঅ' এটা বনাব যাই আছোঁ, মানে দুৰ্গা পূজা নহয়, দুৰ্গা পূজাত প্ৰস্তুতিটো কেনেকুৱা ধৰণৰ চলি আছে ভিডিঅ'টো আমি দি পাইছোঁ এয়া যে আপোনালোকে চাই থাকক। সকলোৰে ভিডিঅ'টো কেনে হয়, ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। গাইছ এতিয়া দেখিছোঁ না, এই লাইট চাইডতে লাগাইছে, লাইটৰ মালা চালা লাগাইছে ইয়াতে বঢ়িয়াকৈ। এয়া চাটা তাটা আনকৈ ওপৰত কিবা কিবি দেখিছি, আমাৰ আপোনালোকক দেখাইছোঁ চব মালা চালা দেখাইছি। মানে মেইন বস্তুটো এতিয়া আমি দিনত ভালকৈ দেখা পোৱা নাই, কিন্তু ৰাতি আচল বস্তুটো দেখা পোৱা চাব। কিন্তু ৰাতি বঢ়িয়া হ'ব, কিন্তু চাব লাগে। মই ৰাতি আমি আহিবা নহ'ল, দিনতে আহিলেও আগত গেলি চেষ্টা কৰি যাম। ৰাতি দেখাব গ'লে ৰাতি মই শুনা মতে ৰাতিও লাইট চাইট জ্বলে আছে, বঢ়িয়া লগা আহিছে। এয়া চাওকচোন আপোনালোকে চাৰিওফালে লাইটৰ মালা চালা দিয়াই আছে। হয় ক'ৰবাত কাৰণে কাম চামো কৰি আছে কিবা কিবি। এই হয়তো চাইডে গেটো বনাই আছে। মই আছোঁ দীপ আছে, দীপ কিন্তু আহিবি নেকি এটা দীপটো আহিয়া। আমি মানে বেলচৰ মন্দিৰত দুৰ্গা পূজাৰ প্ৰস্তুতিটো কেনে নৈ দেখি আছোঁ, ভালকৈ চাই থাকক। এনে অলপমান কিবা অলপ চেষ্টা কৰিলোঁ। সেই কৰি আছে, মালা চালা লাগি আছে, তাতে কিবা কাম চলি আছে। বলকচোন যি বাৰু আপোনালোকক একবাৰ দেখাই লওঁ না কি কয় বলক। চাব পাৰে কামো কৰি আছে, JCB দি কিবা কাম কৰি আছে। মানে সেইটো চাইডে গেট এটা বনাই আছে, সেইটো যদি গেট এটা হয় শিৱ মূৰ্তিটো হয়, লাইট চাইট লাগি আছে কিবা কিবি। এয়া চাব পাৰে এলা লাইটৰ বস্তুগেলা কিবা কিবি থৈ দিছে, এয়া চাব পাৰে লাইটৰ মালা চালা কিবা কিবি থৈ দিয়া আছে। এই চাইডৰ ফালে মানে একপাক কাৰণে ঘূৰি আহিলোঁ, ভাবিলোঁ কি দিন ব্লগ চগ বনা নাই, আজি এটা ব্লগ বনাই দাং, তাকে আজি দেখি দিলোঁ। ইয়াত চাওক এতিয়া দুৰ্গা পূজা, মেইন দুৰ্গা পূজাটো ইয়াত কৰা হয়। ইয়াত এতিয়া বনাই আছে কিবা কিবি, পেণ্টেন আছে, কিবা পেণ্ডেল চেণ্ডেল বনাই আছে। বঢ়িয়া হেৰি থেৰি থাকিব, মালা চালা লাইটত থাকিব, বঢ়িয়া লাইট চাইট লগা হ'ব ইয়াত, বঢ়িয়া হৈ আছে। এই চব থিয়েটাৰৰো কিবা পষ্টাৰ বহুত মাৰি আছে, থিয়েটাৰো আছে আমি দেখি আছোঁ। এয়া চব থিয়েটাৰ, ইতিহাস থিয়েটাৰ আছে এতিয়া।